সাহিত্য সংস্কৃতি সমাজ সেৱাৰ লগত যিসকল ব্যক্তিয়ে জড়িত হৈ তেখেতসকলৰ সেৱা আগবঢ়াইছে তেনে ব্যক্তিসকলক বঁটা প্ৰদান কৰি তেখেতসকলক উৎসাহিত কৰাৰ লগতে নতুন প্ৰজন্মক এই কাৰ্যৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰেৰণা যোগাবলৈ এই অনুষ্ঠান আয়োজন কৰি আহিছে। কথা হওক শান্তি বিলাব পৰা এচাৰি বঁটা যাৰ পৰা অন্যৰ ক্ষতি নাই নিজৰ ক্ষতি নাই। কথা হওক দুৰ্নীতি নাখাওঁ মূল মন্ত্ৰ। কবিয়ে ভাল পায় তোমাক মোক বন্ধুৱাই, কবিয়ে আঁকে তোমাৰ মোৰ জীৱনৰ বাণী নাবোৰ। এই পাঠ্যভূমিসকল মই বৰ কষ্ট পাইছোঁ। সৌ ৰাজপথত পৰি থকা অন্ধ পংগু শিশুসকলৰ চাৱনি দেখি মই বৰ কষ্ট পাইছোঁ। শিশু শ্ৰমিকৰ উচলনি শুনি আৰু মই বৰ কষ্ট পাইছোঁ অনাদিত বৃদ্ধসকলৰ দুখ দেখি। আপোনালোকে আশীৰ্বাদ কৰক ৰাইজ, মই যাতে আৰ্তজনৰ ছবিবোৰ আঁকি আঁকি বিশ্বত শান্তি বিলাব পাৰোঁ।